হেল্ল' ষ্টুডেণ্ট, মই আজি তোমালোকৰ ক্লাছ 10ৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত জিকিৰ আৰু জাৰি নামৰ কবিতাটিৰ অনুশীলনী দিয়া সকলোবোৰ কুৱেশ্যনৰ এনচাৰবোৰ আলোচনা কৰিম আৰু লগতে পাঠভিত্তিক কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এনচাৰবোৰ আলোচনা কৰিম। গতিকে বলক সময় নষ্ট নকৰি আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, চমু উত্তৰ দিয়া। ক, জিকিৰৰ ৰচক কোন? এইটো কুৱেশ্যন তোমালোকৰ SSC 2018 চনত আহিছিল। উত্তৰ হ'ল জিকিৰৰ ৰচক আজান ফকীৰ। খ, জিকিৰসমূহক কিহৰ লগত তুলনা কৰিব পাৰি? এইটো কুৱেশ্যনো তোমালোকৰ 2018 চনত আহিছিল। উত্তৰ, জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গ নম্বৰ, জিকিৰ শব্দটো কি শব্দৰ পৰা উলিয়াইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী শব্দ জিকৰ শব্দৰ পৰা ওলাইছে। খ নম্বৰ, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। এই ফাঁকি কথাৰ ৰচুল আৰু মমিন শব্দ দুটাৰ অৰ্থ কি? এইটো কুৱেশ্যন 2013 চনত মেট্ৰিকত আহিছিল। উত্তৰ, ৰচুল শব্দৰ অৰ্থ হ'ল আল্লাহৰ প্ৰেৰিত পুৰুষ বা দূত আৰু মমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। ঙ নম্বৰ, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, আজান ফকীৰৰ আচল নাম কি? 2020ত আহিছিল। উত্তৰ, আজান ফকীৰৰ আচল নাম হ'ল হজৰত শাহ মিলন। কুৱেশ্যন নম্বৰ 2, তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, মমিন, ৰহম, কুতুব, বান্দা এই শব্দকেইটাৰ অৰ্থ লিখিব লাগে। উত্তৰ, ৰচুল শব্দৰ অৰ্থ হ'ল আল্লাহৰ প্ৰেৰিত পুৰুষ বা দূত, অলপ আগতে আমি পঢ়িলোঁ। আৰু মমিন শব্দৰ অৰ্থ হ'ল বিশ্বাসী মুছলমান। এইটো 2016 চনত লিখিব আহিছিল মমিন শব্দৰ অৰ্থ কি। চ' এইটো ইম্পৰ্টেণ্ট হয়। আৰু ৰহম শব্দৰ অৰ্থ হ'ল দয়া। কুতুব শব্দৰ অৰ্থ হ'ল ধ্ৰুৱ নক্ষত্ৰ। আৰু শেষত বান্দা শব্দৰ অৰ্থ হ'ল মানুহ। এই শব্দৰ অৰ্থকেইটা তোমালোকে ভালদৰে মনত ৰাখিবা, কাৰণ তোমালোকৰ পৰীক্ষাত লিখিবলৈ আহে। চ' খুবেই ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 3, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে হলৰ লগত দৰিকাৰ টপালি। ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এইটো কুৱেশ্যন SLC 2020 চনত আহিছিল। উত্তৰ, মক্কা হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ তীৰ্থস্থান। তালৈ মানুহে হজ বা তীৰ্থযাত্ৰা কৰিবলৈ যায়। কিন্তু সেই স্থান দৰ্শন কৰিলেই ধৰ্ম নহয়। মুক্তি লাভ কৰিবলৈ হ'লে মানুহ মমিন হ'ব লাগিব। অৰ্থাৎ মানুহ ঈশ্বৰত বিশ্বাস ৰাখিব লাগিব আৰু সৎ হ'ব লাগিব। যদিহে মানুহ মমিন, আল্লাহৰ বিশ্বাসী নহয় আৰু সৎ কাম অৰ্থাৎ ভাল বেয়া বিচাৰ কৰি নচলে, তেন্তে তীৰ্থলৈ গ'লেও মুক্তি লাভ নহয়। আত্মাক পবিত্ৰ নকৰি মক্কালৈ যোৱা মানে দৰিকণা মাছে শাল আৰু শলৰ লগত যুঁজিবলৈ যোৱাৰ নিচিনা মূৰ্খামি। কুৱেশ্যন নম্বৰ 4, ব্যাখ্যা কৰা। ক, পানী মৰে পিয়াহত অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মমিনৰ আঁৰত। এই ব্যাখ্যা কৰাটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত 2016 আৰু 2018 চনত আহিছিল। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত
আজান ফকীৰে ৰচনা কৰা জিকিৰ আৰু জাৰি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা ফাঁকিৰ দ্বাৰা কবিয়ে প্ৰতিজন মানুহৰ অন্তৰত আল্লাহৰ অস্তিত্ব বিৰাজমানৰ কথা ক'ব বিচাৰিছে। মানুহ যে ইমান নিৰ্বোধ ঈশ্বৰ প্ৰতিজন মমিন আল্লাহৰ বিশ্বাসী ব্যক্তিৰ অন্তৰত বিৰাজমান, অৰ্থাৎ মমিনসকলৰ অতি ওচৰতে থাকে, সেই কথা উপলব্ধি কৰিব নোৱাৰে। পানীয়ে তৃষ্ণা নিবাৰণ কৰাৰ নিচিনা জুইৰো প্ৰচণ্ড উত্তাপ শক্তি আছে, কিন্তু পানী আৰু জুয়ে নিজৰ ক্ষমতাৰ বিষয়ে নাজানে। ঠিক সেইদৰে মহামূৰ্খ মানুহে নিজৰ অন্তৰত ভগৱান বিৰাজ কৰাৰ অস্তিত্ব উপলব্ধি কৰিব নোৱাৰি হাবাথুৰি খাই মৰে। খ নম্বৰ ব্যাখ্যা কৰা মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মাই ভেটে বাট। এইটো কুৱেশ্যন মেট্ৰিক পৰীক্ষাৰ 2018 চনত আহিছিল। চ' খুবেই ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন 2024 চনৰ বাবে। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰে ৰচনা কৰা জিকিৰ আৰু জাৰি নামৰ কবিতাটিৰ পৰা তুলি দিয়া। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে মানুহ মায়ামোহত আবদ্ধ হৈ ঈশ্বৰৰ কথা পাহৰি যায়। ভাৰতৰ গংগা, যমুনা আৰু সৰস্বতীৰ নামৰ তিনিখন নদী মিলিত হোৱা স্থানক ত্ৰিবেণী ঘাট বুলি কোৱা হয়। হিন্দুসকলে ত্ৰিবেণী ঘাটক পবিত্ৰ তীৰ্থস্থান হিচাপে প্ৰতি বছৰে তীৰ্থ কৰিবলৈ যায়। ঠিক তেনেদৰে মক্কা হৈছে মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থান বা পুণ্যস্থান। তাত প্ৰতি বছৰে লাখ লাখ মুছলমান হজ বা তীৰ্থ কৰিবলৈ যায়। তীৰ্থ কৰিলে মানুহৰ পাপ মোচন হয় আৰু পুণ্য সঞ্চয় হয়, অৰ্থাৎ মানুহে মুক্তি লাভ কৰিব পাৰে। পুণ্য সঞ্চয় মাত্ৰ সেইসকল লোকৰ বাবেহে সম্ভৱ হয় যিসকল সংসাৰৰ মায়ামোহৰ পৰা নিজকে মুক্তি কৰিব পাৰিছে। কিন্তু মানুহ বিষয় বাসনাত লিপ্ত থকা বাবে তীৰ্থ কৰিও পুণ্য সঞ্চয় বা মুক্তি লাভ কৰিব নোৱাৰে। গ নম্বৰ ব্যাখ্যা কৰা সজাৰ মইনাটিৰ অনেক যুগতি, দেওমাৰি পাৰ হলে এৰিলে পিৰিতি। 2019 চনত ব্যাখ্যা কৰিবলৈ আহিছিল। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰে ৰচনা কৰা জিকিৰ আৰু জাৰি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। মানৱ জীৱন যে ক্ষণস্থায়ী তাকে বুজাবলৈ উক্ত কবিতা ফাঁকিত উল্লেখ কৰা হৈছে। মানুহ মৰণশীল, মানৱ জীৱন খন্তেকীয়া জীৱন, ক্ষণস্থায়ী জীৱন। সজাৰ মইনা চৰাই এটি যদি কোনো প্ৰকাৰে সজাৰ পৰা ওলাই যাব পাৰে তেন্তে সি কেতিয়াও ঘূৰি নাহে। ঠিক তেনেদৰে মানুহৰ শৰীৰৰ পৰা কোন মুহূৰ্তত আত্মা ওলাই গুচি যায়গৈ কোনেও ক'ব নোৱাৰে। সেয়ে মানুহে সংসাৰৰ মায়ামোহত আবদ্ধ নাথাকি আল্লাহৰ চিন্তামগ্ন থকা উচিত। কুৱেশ্যন নম্বৰ 5, চমু টকা লিখা। ক আজান ফকীৰ, খ জিকিৰ। এই চমু টকা দুয়োটাই ইম্পৰ্টেণ্ট হয়, কাৰণ এই দুয়োটাই আজান ফকীৰৰ বিষয়ে 2016 চনত আহিছিল আৰু জিকিৰৰ বিষয়ে
চমু টকাৰ বিষয়ে 18 চনত আছিল। চ' দুয়োটা কুৱেশ্যন ইম্পৰ্টেণ্ট হয়। উত্তৰ ক আজান ফকীৰ। ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে কোনোবাৰ মতে আৰৱ দেশৰ পৰা আৰু কোনোবাৰ মতে আজমিৰৰ পৰা। আজান ফকীৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰে। ইয়াত আমি এটা ইম্পৰ্টেণ্ট পইণ্ট পাইছোঁ যে আজান ফকীৰে কেতিয়া আৰু কাৰ শাসনকালত অসমলৈ আহিছিল। উত্তৰ হ'ব আজান ফকীৰে খ্ৰীষ্টীয় সপ্তদশ শতিকাত আৰু কাৰ শাসনকালত আহিছিল? গদাধৰ সিংহৰ শাসনকালত আজান ফকীৰ অসমলৈ আহিছিল। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন। জনশ্ৰুতি মতে আজান ফকীৰে পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হৈছিল। পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ খৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চকৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰে আৰু তাতে আজান ফকীৰৰ মৃত্যু হয়। খ এইবাৰ জিকিৰৰ চমু টকাৰ বিষয়ে আলোচনা কৰিম। উত্তৰ জিকিৰসমূহ অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তত্ত্ব আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱচিন্তা প্ৰকাশক ভক্তিমূলক গীত। জিকিৰসমূহ আজান ফকীৰে ৰচনা কৰিছিল। জিকিৰ শব্দটো আৰবী শব্দ জিকৰ শব্দৰ অসমীয়া ৰূপ। জিকিৰ শব্দৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। এইটো তোমালোকে মনত ৰাখিবা যে জিকিৰ শব্দৰ অৰ্থ কি? জিকিৰ শব্দৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। জিকিৰবোৰক হিন্দুসকলৰ গীত বা স্তুতি গীতৰ লগত তুলনা কৰা হয়, যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহকো প্ৰকাশ কৰা হৈছে, তাকে জিকিৰ বুলি কোৱা হয়। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানা উপদেয় কথা ইত্যাদিৰ প্ৰকাশ কৰা হৈছে। এইখিনিয়ে আছিল আজিৰ আমাৰ মূল বিষয়বস্তু। আৰু শেষত মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু তোমালোকৰ পৰীক্ষা আহি পাইছেহি, গতিকে তোমালোকে সময় নষ্ট নকৰি পঢ়া শুনাত ভালদৰে মনোযোগ দিবা। আৰু যদি ক্লাছবোৰ ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।